একই নাম লৈ আহিছো। মই যিখিনি কৈছিলো সেইখিনি আনিছানে? এইটো মেম পাসবুক। কাৰেণ্ট একাউণ্ট আনিছানে? হয় মেম আনিছো। এইটো লোৱা তোমাৰ টকা, ইয়াক জংঘলৰ মাজত এৰি থৈ আহিবা। হেল্ল'। হয়। গুড মৰ্নিং স্যার। আপুনি এটা লটাৰী খেলিব নেকি? এই লটাৰী যদি আপুনি খেলিব খোজে তেনেহলে 3টা প্ৰশ্ন উত্তৰ দিব লাগিব। কি প্ৰশ্ন? মই উত্তৰ দিব পাৰিম নে? হয়, নিশ্চয় পাৰিব। একেবাৰে সহজ প্ৰশ্ন। এটাকৈ প্ৰশ্নত 25,000 টকাকৈ লাভ কৰিব পাৰিব। স্যার, আপুনি ৰেডি নে প্ৰশ্ন উত্তৰ দিবলৈ? হয়, মই ৰেডি আছো। আপুনি প্ৰশ্ন কৰিব পাৰে। স্যার, 1 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় উৎসৱ কি? হয়, এইটো প্ৰশ্নৰ উত্তৰ হ'ল বিহু। শুদ্ধ উত্তৰ। আপুনি 25,000 টকা জিকিলে। স্যার, আপোনাৰ একাউণ্ট নম্বৰটো দিয়ক। ঠিক আছে মেম, মই আপোনাক একাউণ্ট নম্বৰ দি আছো। আপুনি অলপ সময় লাইনতে থাকক। হেৰি, মোৰ বেংকৰ পাছবুকখন ক'ত ৰাখিছা? সোনকালে ওলাই দিয়াচোন। কিহৰ কাৰণে লাগে? ইমান কথা ক'ব নালাগে, সোনকালে দিয়াচোন। ঠিক আছে, দি আছো। ঠিক আছে। হেৰি, ইফালে আহাচোন। বহা। হেল্ল'। হয়, একাউণ্ট নম্বৰটো ল'ব। 234920। হয় হয়, মেছেজটো আহিছে, সোমাইছে। এই চোৱা, 25,000 টকা সোমাল। চাইছানে? এইবাৰ আপুনি দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হওক। এইবাৰ আপোনাৰ প্ৰশ্ন হ'ল, গৰুৰ ঠেং কেইখন? হয় মেম, 4খন। ধন্যবাদ, আপোনাৰ উত্তৰটো শুদ্ধ। আপুনি 1 লাখ টকা জিকিলে। স্যার, আপোনাৰ মোবাইলত এটা OTP গৈছে। সেই OTP-টো আমাক শ্বেয়াৰ কৰি দিয়ক। হয়, OTP আহিছে। হয় হয়, দি আছো। 3204। হেৰি, প্ৰথম প্ৰশ্নৰ উত্তৰটো দি 25,000 টকা লাভ কৰিলো। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ সঠিকে দিছো। সেইটো কাৰণে 1 লাখ টকা আহিব। এইবাৰ আমাৰ ছোৱালীজনীৰ বিয়াটো বিৰাট ধুমধামে হ'ব। হয় হয় হয়, বিৰাট ভাল হ'ব কিন্তু। পইচাটো আহিলেহে একেবাৰে খুবেই ভাল হ'ব। মেম, এইবোৰ কি কৈছে? নহয় নহয়, মই এতিয়া চাম। কি হ'ল এইবোৰ? মেম মেম, প্লিজ প্লিজ, এইবোৰ নকৰিব। হয়, মই গৰু বিক্ৰী কৰি মোৰ ছোৱালীৰ কাৰণে মই টকাখিনি ৰাখিছিলো। আপুনি এইবোৰ কাম কৰিলে, এতিয়া মই কি কৰিম? নহয় নহয়, এইবোৰ নকৰিব। প্লিজ প্লিজ, মোৰ টকাখিনি ঘূৰাই দিয়ক। প্লিজ কৈছো, টকাখিনি ঘূৰাই দিয়ক। এনেকুৱা কাম নকৰিব আপুনি। মই একেবাৰে সংসাৰখন নষ্ট হৈ যাব, একেবাৰে শেষ হৈ যাব। মোৰ ছোৱালী বিয়া কেনেকে দিম মই? ফোনটো কাটি দিল দেখোন। হেল্ল'। ফোনে নালাগে দেখোন এতিয়া। কি হ'ব এতিয়া? চব শেষ। এতিয়া আৰু কি কৰিম? গোটেইখিনি ভুল মোৰে। মই এইবোৰ মানে বেছি লোভ হৈছিল মোৰ। লোভৰ কাৰণে মোৰ টকাখিনিও গ'ল। মোৰ ছোৱালীৰ বিয়া এতিয়া কেনেকে দিম?
কি যে কৰো এতিয়া থানালৈ যাব লাগিব এপাক তাত যাই মই কমপ্লেইন কৰিম মেম আহিব পাৰো নে আহা মেম মই এটা প্ৰব্লেমত পৰিছো অলপ হেল্প কৰিবনে আগত বহকচোন কোৱাচোন মেম কোনোবাই মোক মানে ফোন কৰিছিল আৰু এই মানে লটাৰী খেলা মানে কিবা দেখুৱাইছিল আৰু কি লটাৰী খেলিলে টকা পাম এনেকুৱা বহুত কিবা কিবি মানে মোক কৈছে তাৰপিছত মোক কিছুমান প্ৰশ্ন সুধিছে কৈছে বোলে প্ৰশ্নবিলাক উত্তৰ দিলে মই টকা পাম তো সেই ধৰণে মোক কল কৰি কৰি প্ৰশ্ন সুধিছে তো প্ৰশ্ন সোধাৰ পিছত মোৰ একাউণ্টৰ পৰা গোটেইখিনি টকা লৈ লৈছে এতিয়া আপোনালোকে কিবা এটা ব্যৱস্থা কৰি মই টকাখিনি ঘূৰাই দিয়া মানে লৈ অহাৰ ব্যৱস্থা কৰক ঠিক আছে যিটো নম্বৰত কল আহিছে সেইটো নম্বৰ আছেনে আছে আকৌ এবাৰ ফোন কৰিছো কিন্তু ফোন নালাগে হ'ব দিয়া নম্বৰটো দিয়াচোন হয় এইটো নম্বৰ লওক এইটো নম্বৰ মেম কিবা এটা কৰক মোৰ টকাটো যাতে ঘূৰি আহে ঠিক আছে তুমি বাহিৰত যোৱা আমি চাই আছো ঠিক আছে মেম আহিছো ব'লা এইবোৰ মানুহক এনেকুৱা কৰিব পাৰেনে কোনে কৰে এইবিলাক এইবোৰ মানুহক উঠাই আনি উচিত শিক্ষা দিব লাগে তুমি এটা কাম কৰা যিটো নম্বৰৰ পৰা স্কেম হৈছে সেইটো নম্বৰ তুমি ৰাজুক পঠাই দিয়া ঠিক আছে মেম হেল্ল' ৰাজু তোমাক এটা হোৱাটছএপত নম্বৰ দিয়া হৈছে সেই নম্বৰটোৰ সকলো ইনফৰমেশ্যন খিনি আমাক অতি সোনকালে দিয়াচোন মেম এইটো চাওক এইজন মানুহে এই টকাখিনি স্কেম কৰিছে ঠিক আছে তথ্যখিনি ৰাখি থৈ দিয়া ঠিক আছে অহা বহা নাকান্দিবা কোৱাচোন কি হৈছে মেম কোনোবা এজন মানুহ মোৰ মোবাইলত ফোন কৰি অটিপি ল'লে আৰু মোৰ একাউণ্টৰ পৰা সকলো টকা কাটি লৈছে এতিয়া মোৰ দেউতাকৰ অপাৰেশ্যন কেনেকৈ হ'ব মেম মোক হেল্প কৰক ৰবা সকলো ঠিক হ'ব তুমি চিন্তা নকৰিবা মেম মই এই টকাখিনি ঘূৰাই নাপালে মোৰ দেউতাক বচাব নোৱাৰোঁ কিবা এটা কৰক মেম ঠিক আছে যিটো নম্বৰৰ পৰা কল আহিছিল সেইটো নম্বৰ তুমি মোক দিয়া আৰু একাউণ্ট নম্বৰটো দিয়া কি হ'ল কিয় বনাইছিল আপুনি কোনোবা এজন মোৰ একাউণ্টৰ পৰা টকা লৈছে হয় নেকি মোৰোতো একে কেছ মই সেইটোৱে বাইদেউক ক'লোঁ কি ক'ল বাইদেউ বাইদেউ অকল বাহিৰত গ'ল ঠিক আছে বহক কি হ'ল হয় নেকি কি হয় বিয়াখন কেঞ্চেল কৰিম কি বুলি ক'ল এতিয়া টকা নাই কাৰণে বিয়া কেঞ্চেল কৰিল এতিয়া আমাৰ ছোৱালী কি হ'ব হয় হয় ঠিক আছে মই সোনকালে যাই আছোঁ ঘৰত মই থানাতে আছোঁ এতিয়া ঠিক আছে মই গৈ আছোঁ তুমি নাকান্দিবাচোন ঠিক আছে চোৱা আমাৰ ঘৰত যি ছোৱালী আছে এই ছোৱালীজনীৰ বিয়া ঠিক হৈছিল এই টকা লৈ গ'ল এতিয়াতো মোৰ হাতত একোৱেই নাই মই গৰু আৰু মানে ঘৰৰ বস্তু বিক্ৰী কৰি কৰি টকাখিনি ৰাখিছিলোঁ এই গোটেইখিনি টকা সেই হেকাৰে কোনোবাই কি নাজানো এইবিলাক টকাখিনি লৈ ল'ল এতিয়া মোৰ ছোৱালীজনৰ বিয়া কেঞ্চেল হৈ গ'ল এতিয়া বহুত কি কৰিম এতিয়া মই নিজে গম পোৱা নাই মেমে আপোনাক মাতিছে আহি আছোঁ
আহিব পাৰোনে? কি হ'ল মেম? তোমাৰ সকলো ইনফৰমেশ্যন খিনি ওলোৱা হৈছে। মোবাইলটো লৈ যোৱা, পিছত তোমাক মাতি দিম। ঠিক আছে, ধন্যবাদ। থেংক ইউ। ফোন আহিছে দেখোন। যোৱাচোন মোবাইলটো কাৰ আছিল দি আহা। সেইটো লোৱা, তোমাৰ ফোন আহিছে। হেল্ল', এইটো কি কোৱা? দেউতা, দেউতা। কি হল? এও কান্দি আছে কিয়? মোৰ দেউতা নাই। তেওঁক আমাৰ গাড়ী দি ঘৰত থৈ আহা। ঠিক আছে মেম। আহা। কি হল? এতিয়ালৈকে ৰাজু খবৰ দিয়া নাই নেকি? লাগিলে তাক এতিয়াই উঠাই লৈ আহা। ঠিক আছে মেম, মই ৰাজুক এবাৰ কল কৰিছো। হেল্ল' ৰাজু, তোমাৰ এটা ইনফৰমেশ্যন দিয়াতে ইমান সময় লাগে নেকি? সোনকালে পঠাই দিয়া। ঠিক আছে। মেম, এইটো চাওক, আগৰ মানুহজনে যিটো স্কেম কৰিছে সেইটো মানুহে এইবাৰো স্কেম কৰিছে। আৰু চাওক মেম, এই দুটা স্কেমে নহয় আৰু বহুত স্কেম কৰিছে। টোটেল 30 কোটি টকাৰ স্কেম হৈছে। যিজনে স্কেমটো কৰিছে তাৰ কোনো ধৰণৰ ফটো আছে নেকি? আছে মেম। হয় মেম, তাৰ এটা পাছবুক পাইছো। পাছবুকত এটা ফটো আছে, এইটো চাওক। কি কৰিছে এইবিলাক কাম? হয় মেম, ইয়াকে সন্দেহ কৰিছিলো। ইয়াৰ ওপৰত অতি সোনকালে একচন ল'ব লাগে। বহু ৰাতি হৈছে, বলা আমি ঘৰলৈ যাওঁ। ঠিক আছে মেম, ইমান ৰাতি হৈছে আমি গমেই পোৱা নাই।